নমস্কাৰ, মই আজি আপোনালোকৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে আজিকালি প্ৰত্যেকটা মহিলাই নিজে স্বাৱলম্বী হ'ব বিচাৰে আৰু সেই স্বাৱলম্বী হোৱাৰ কাৰণে কোনোবাই হয়তো চাকৰি, কোনোবাই হয়তো বিজনেছ বা কোনোবাই অন্য কোনোবা কাম কৰি হাজিৰা কৰি হ'লেও স্বাৱলম্বী হ'ব বিচাৰে মহিলাসকলে। সেই ক্ষেত্ৰত মহিলাসকলৰ ঘৰৰ পৰা 10, 15, 1-2 কিলোমিটাৰ দূৰত যাব লগা হয় আৰু সেই মহিলাজনীয়ে যদি সদায় অহা যোৱা কৰে আৰু আহোঁতে ঘৰ অভিমুখে আহোঁতে যদি মহিলাগৰাকী আহোঁতে আন্ধাৰ নামি হৈ আহে বা সন্ধিয়া হৈ আহে, তেতিয়াহ'লে কোনোবা দুচক্ৰই বা দুষ্ট লোকে যদি সেই মহিলাজনীক টানি নিয়ে নিৰ্জন ঠাইত বা জংঘলত টানি নি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে আৰু বহুত জোৰ জবৰদস্তি কৰাৰ পিছত সেই ধৰ্ষণকাৰী বা দুষ্ট লোকে আৰু ছোৱালীজনীক প্ৰহাৰ কৰাৰ পিছত দুখ পাই ফালে ছোৱালীজনীয়ে সেই হাতত যি লাঠি বা যিকোনো বস্তুৰে সেই দুষ্ট লোকক যদি নিজৰ চেল্ফ ৰেচপেক্টৰ কাৰণে মাৰে আৰু লোকজনৰ যদি বেয়া জাগাত লাগি ফালে লোকজনৰ মৃত্যু হয়, ধৰ্ষণকাৰীজনৰ মৃত্যু হয় আৰু সাক্ষীৰ অভাৱত যদি সেই মহিলা বা তিৰোতাজনীয়ে যদি যাবৰ জীৱন বা আজীৱন কাৰাবাস খাটিবলগীয়া হয়, তেতিয়াহ'লে সেইটো উচিত বিচাৰ হ'বনে? এতিয়া মোৰ প্ৰশ্ন হ'ল যে যেতিয়া কোনোবা তিৰোতা বা মহিলা এজনীক কোনোবা দুচক্ৰই বা ধৰ্ষণকাৰীয়ে জোৰ জবৰদস্তি ধৰ্ষণ কৰিব বিচাৰিব বা নিৰ্জন ঠাইত বা জংঘলত আন্ধাৰত টানি লৈ যাব, সেই সময়খিনিৰ অপেক্ষাতেই থাকে ধৰ্ষণকাৰীয়ে যে তাতে কোনো মানুহ নাথাকিব, থাকিলে এই বেয়া কাম কৰিব নোৱাৰিব। সেই জাগাত নিয়াৰ পিছত, নিৰ্জন ঠাইত নিয়াৰ পিছত যদি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে আৰু সাক্ষীৰ অভাৱত যদি সেই তিৰোতাজনীয়ে আজীৱন কাৰাবাস খাটিবলগীয়া হয়, সেইটো ন্যায় বিচাৰ হ'ব জানো? কাৰণ ধৰ্ষণকাৰীয়েতো সুযোগ বিচাৰি আছিল যে নিৰ্জন ঠাইৰ দৰকাৰ, য'ত মানুহ নাথাকিব। তেতিয়াহ'লে এই মহিলাগৰাকীয়ে সাক্ষী ক'ৰ পৰা দিলে হয় বা ক'ৰ পৰা দিব, কোনেওতো চোৱা নাছিল। জ্ঞানী লোকে মোক কথাটো জনাব, মই জানিবলৈ বহুত আগ্ৰহী হৈ আছোঁ আৰু এই প্ৰশ্নটোৱে মোক অশান্তি সৃষ্টি কৰি আছে যে তাই ক'ৰ পৰা সাক্ষী দিলেহেঁতেন।